বৈকুণ্ঠত মই আৰু বহুতো ভাল ভাল বস্তু সজাই ৰাখিছো হৌৱা চোৱা নালাগনি এই সৌজে দেখিছা গৃহ সজাই থৈছো আৰু সেই গৃহৰ ভিতৰত কি দেখা পোৱা তুমি
এই মই সজাই থোৱা সোণৰ পালেঙত সেই আত্মাটিয়েই শুব। কিন্তু নাৰদমুনি সেই আত্মাটিয়ে বৈকুণ্ঠত ভাত খাব নোৱাৰিব। আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা পৰ্বত সমগ্ৰ সজাই থোৱা গোবৰ খাব লাগিব। কথা শুনি নাৰদমুনি আচৰিত হাঁহি কৃষ্ণ প্ৰভু এই কথা যদি তুমি এতিয়াও বুজি পোৱা নাই তেনেহ'লে তুমি এই কথা শুনি যোৱা, মই তোমাৰ ঘৰত হৈ যাম। নাৰদমুনি কবিৰ বাহু নামে বহুত পুরনো না